প্ৰথমে পচলাখিনি ধুই কাটি ল'লে হ'ল। তাৰপিছত আমি মুৰ্গী মাংস ল'ম। তাৰপিছত পিঁয়াজ 3টা, আদা নহৰু জলকীয়া, তাৰপিছত তেল আপোনাৰ অনুমান হিচাপে দি তাতে পিঁয়াজকেইটা দি দিলে হ'ল আৰু জলকীয়া 4-5টা দি দিলে হ'ল। তাৰপিছত এনেদৰে ভাজিলে হ'ল যাতে পিঁয়াজটো অলপ ৰঙচুৱা হয়। তাৰপিছত চিকেনখিনি তাতে দি দিলে হ'ল। নিমখ আপোনাৰ সোৱাদ অনুযায়ী দিলে হ'ল। হালধি মই ইয়াতে এচামুচ আৰু অকণমান কম যেন লগাৰ বাবে আৰু অকণমান দিছোঁ। তাৰপিছত চিকেনখিনি ধুনীয়াকৈ লৰালে হ'ল। এনেদৰে লৰাই থাকিলে হ'ল ভালদৰে। তাৰপিছত মই আদা নহৰু পেষ্ট এচামুচ দিছোঁ। তাৰপিছত চিকেনখিনি ধুনীয়াকৈ লৰাই দিলেই হ'ল। ইয়াৰ পিছত মই ঘৰতে বনোৱা জিৰা গুড়ি এচামুচ দি দিছোঁ আৰু লগতে আৰু অকণমান দি দিছোঁ। ঘৰতে বনোৱা জিৰা গুড়ি হয়, মই বেলেগ মছলা একো ব্যৱহাৰ নাই কৰা, অকল আদা নহৰু আৰু লগতে জিৰা গুড়ি। এয়া মই ভালদৰে লৰাই দিছোঁ। এনেদৰে অকণমান টাইম লৰাই থাকিলে হ'ল কম জুইত। তাৰপিছত মাংসখিনি ঢাকনি মাৰি দিলে হ'ল, কম জুইত থৈ দিলে হ'ল। তাৰপিছত ঢাকনিখন গুচাই চাব, তেল উঠিব। কম জুইত যিহেতু দিয়া থাকিব ধুনীয়াকৈ তেল উঠি যাব। যেতিয়া এই তেলখিনি উঠিব মাংসৰ পৰা, তেতিয়া আপুনি পচলাখিনি দি দিব তাতে। আৰু পচলাখিনি দেখিছে মই কেনেদৰে কাটি লৈছোঁ, তেনেদৰে আপোনালোকে কাটি থৈ দিব, দি দিব। এনেদৰে পচলাখিনি দি ধুনীয়াকৈ লৰাই দিব যাতে পচলাখিনি গোটেই মছলা লাগে পচলাখিনি। তেনেদৰে আপোনালোকে লৰাই থাকিব। কম জুইত ৰাখিয়ে পচলা আৰু মাংসখিনি ফ্ৰাই কৰি ল'ব অকণমান। তাৰপিছত জুইটো বঢ়াই দিব আৰু ঢাকনিখন মাৰি দিব বেছি 5 মিনিটৰ কাৰণে। 5 মিনিট হোৱাৰ পিছত আপুনি ঢাকনিখন গুচাই চাব। অলপ অলপকৈ পচলাৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট হৈছে। যিহেতু পচলাডাল কোমল হয়, সেইবাবে খুব বেছি সময় নালাগিব। এনেদৰে অলপ লৰাই থাকিলে হ'ল জুইটো বেছি কৰি। তাৰপিছত ঢাকনিখন মাৰি দিলে হ'ল আৰু জুইটো কমাই দিলে হ'ল। খুব বেছি 20 মিনিটমান এনেকৈ ৰাখি তাৰপিছত ঢাকনিখন গুচাই চাওকচোন কি ধুনীয়া পানী ওলাবলৈ ষ্টাৰ্ট হৈছে পচলাডালৰ পৰা। এনেদৰে আকৌ কম জুইতে আপুনি লাৰি থাকিব। যিমান লাৰিব আপুনি সিমানেই ভাল। এনেদৰে লাৰি অকণমান টাইম তাৰপিছত আকৌ ঢাকনি মাৰি দিব। ঢাকনিখন গুচোৱাৰ আগে জুইটো বঢ়াই দিব। ঢাকনিখন গুচাব। খুব বেছি মই তেতিয়া 3-4 মিনিট ঢাকনিখন মাৰিছিলোঁ। আকৌ গুচাই চাইছোঁ, পানী ধুনীয়াকৈ ওলাই হৈছে। আকৌ লাৰিব আপুনি জুইটো বেছিকৈ দি লাৰি থাকিব আৰু লাহে লাহে পানীখিনি শুহিবলৈ ষ্টাৰ্ট হৈছে। এনেদৰে লৰাই থাকিব। চাওক কি ধুনীয়াকৈ তেল ওলাবলৈ ষ্টাৰ্ট হৈছে পানীখিনি শুহি। এনেদৰে অলপ বেছি জুইত ভাজি আকৌ ঢাকনি মাৰি থৈ দিব আৰু জুইটো কমাই দিব। আৰু তাৰপিছত ধুনীয়াকৈ তেল ওলাবলৈ ষ্টাৰ্ট হ'ল আৰু পচলা অলমষ্ট ৰেডি হ'লেই। ধুনীয়াকৈ তেলখিনি যেতিয়া ওলাব আৰু চাওক পচলাখিনি সিজিছেই। যিহেতু কোমল পচলা জলদি সিজি গৈছে। আৰু এনেদৰে অলপ টাইম লৰাব বেছি জুইত থাকি আৰু পচলা ৰেডি। এনেদৰে এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে খাই। আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।